প্ৰথমে সকলো অসমবাসী ৰাইজক নমস্কাৰ জনাইছো। নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো, ওলগ জ্ঞাপন কৰিছো, অভিনন্দন জ্ঞাপন কৰিছো। আমি ক'ব বিচাৰিছো যিবিলাক অপ্ৰীতিকৰ যিবিলাক পৰিস্থিতি অসমত হৈ আছে সেইবিলাক বিনাশ হ'ব লাগে, অতি শীঘ্ৰে বিনাশ হ'ব লাগে। আমি ভগৱানৰ ওচৰত প্ৰথমেই প্ৰাৰ্থনা জনাইছো। আজি প্ৰথম দিনত নৱবৰ্ষৰ প্ৰথম দিনটোত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো অপ্ৰীতিকৰ যিবিলাক পৰিস্থিতি হৈ আছে অসমত সেইবিলাক অতি শীঘ্ৰে বিনাশ হ'ব লাগে আৰু সুন্দৰ বাতাবৰণ সৃষ্টি হ'ব লাগে এইখন অসমত। আৰু লগতে ক'ব বিচাৰিছো আৰু এটা কথা কওঁ সদশেষত যে কোভিড মহামাৰীৰ ফলত জনসাধাৰণে যি ভুগিবলগীয়া হ'ল, ৰাইজে যি ভুক্তভোগীয়ে ভুগিবলগীয়া হ'ল, যাতে এনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতি যাতে কেতিয়াও কাহানি নাহে তাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আৰু লগতে কৈছো যে যিবিলাক অপায় অমংগল অসমত সৃষ্টি হৈ আছে সেইবিলাকো বিনাশ হ'ব লাগে আৰু এখন নতুন বৰ অসম গঢ়ি উঠিব লাগে। ধন্যবাদ।